Hello guys, welcome to my another mini vlog আৰু আজি চুলি তুলি ধুই ওলালোঁ কলেজলৈ বুলি আৰু গৈ পালোঁগৈ বৰপেটা চাৰিআলিৰ পৰা খোজকাঢ়ি পালোঁগৈ এয়া আমাৰ ইউনিভাৰ্চিটি দেন আজি আমাক নিছিল এটা ফিল্ড ভিজিটলৈ বুলি যোৰহাটতে থকা ডিফেন্ট ডাম স্কুল আৰু ব্লাইণ্ড স্কুললৈ তাৰ কাৰণে আমি ওলালোঁ এয়া আৰু ৰিয়া ওলাই একদম ফুল চুল লগাই গোটেইজনী তাই বোলে আজি বিয়া ঋষিকাই তাকে কৈ আছে চ' তাইক বোলে তাই একদম সজাই আছে আৰু এয়া আমি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ জাৰ্ণি মানে কি আৰু যোৰহাটতে যিহেতু আছে বেছি টাইম নালাগিলে দেন এয়া আমি গৈ আছোঁ যিহেতু আমাৰ প্ৰেক্টিকেলত এইটো এটা ভিজিট আছে গতিকে তাৰ কাৰণে গ'লোঁ আৰু ৰিয়াই কি ক'লে শুনকচোন মোৰ বহুত ভাল লাগিলে আৰু তাত গৈ পাই সিহঁতক অবজাৰ্ভ কৰিলোঁ সিহঁতক কথা চথা পাতিলোঁ আৰু তাৰপিছতে আহিলোঁ কলেজলৈ মানে কেণ্টিনলৈ আহিলোঁ কেণ্টিনত ইহঁতে কিবা কিবি খালে মই পিছত টিফিন আনিছিলোঁৱেই গতিকে মই টিফিন খাই ল'লোঁ আৰু তাৰপিছতে ক্লাছ কৰি আহিলোঁ ঘৰলৈ আহি এয়া আবেলি ভাত খালোঁ আজি এনেই মানে মই আবেলি ভাত নাখাওঁ কিন্তু আজি খাই দিলোঁ ধুনীয়াকৈ একদম ভাত খাই পেলাই টোপনি ধৰিলে শুই দিলোঁ আৰু শুই উঠিছোঁ বহুত দেৰিকৈ 9টা মানত পাপাই আকৌ আইচক্ৰীম লৈ আহিছিলে গতিকে ইমান গৰম পৰিছিলে আইচক্ৰীমটো খাই ল'লোঁ লগতে আমো খালোঁ মায়ে অলপ পাছতে আম কাটিছিলে আৰু ৰাতি একদম চিম্পলকৈ ডিনাৰটো কৰিলোঁ আৰু আজিলৈ আহিছোঁ মই ব্লগটি সামৰিছোঁ আকৌ লগ পাম অন্য এটি ব্লগত বাই বাই